यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्रणाय साधूनां विनाशाय सत्कृतां धर्म संस्थापनार्थाय संभवामि युगे युगे। যেতিয়া ধৰ্মৰ গ্লানি হয় আৰু অধৰ্মৰ যেতিয়া অভ্যুত্থান হয় তেতিয়াই দুষ্টক দমন আৰু শান্তক পালন কৰিবৰ কাৰণে ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে মই বাৰে বাৰে জন্মগ্ৰহণ কৰোঁ। এই আছিল গীতাৰ বাক্য। জয় জয়তে মই সমূহ শ্ৰোতামণ্ডলীলৈ আৰু দৰ্শক মণ্ডলীলৈ তথা ভক্তপ্ৰাণ ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই ভগৱদ গীতাৰ বিষাদ যুগৰ বিষয়ে কিছু কথা ক'বলৈ প্ৰয়াস কৰিছোঁ। তাত যদি কিবা দোষ ত্ৰুটি হয় মোক ক্ষমা কৰিব আৰু সেই এটি ঘোষাৰে মই অনুষ্ঠান মুকলি কৰিছোঁ। হে প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ অনুয়েক কৰা দয়া মায়া হোক দূৰ। জয় জয় কৃপাময় দেৱ যদুপতি তোমাৰ চৰণে মাগো অমূল্য ভকতি। হে পৰমানন্দ কৃষ্ণ কৃপা সিন্ধু ভকতি অমিয়াৰস মাগো এক বিন্দু। পতিত পৰিয়াৰৈলো এ ভৱ সাগৰে পতিত পাৱন নাম ভোলা কিনুতৰে। এ অৰুণ চৰণে মই পাপী কটাৰিও পতিত পাৱন নাম হাম ফল কৰিও। আতুৰ ভৈলো হৰি বিষয় বিকলে কৰি উদ্ধাৰ মোক চৰণ কমলে। কৃষ্ণ। ভগৱদ গীতা ব্যাখ্যা কৰাটো অতি কঠিন কাম, কাৰণ গীতাত অনন্ত জ্ঞানৰ কথা আছে যাক কৈ শেষ কৰিব নোৱাৰি। গীতাৰ মাহাত্ম্যটো কোৱা হৈছে যে গীতামে হৃদয়ং পাৰ্থ গীতামে সাৰোত্তমম গীতামে জ্ঞানং তুজ্যম গীতামে জ্ঞান অব্যয়ম। যে গীতাৰ জ্ঞান কেতিয়াও কৈ শেষ কৰিব নোৱাৰি। সেয়ে আমাৰ সংস্কৃত শাস্ত্ৰটো আমি পাইছোঁ
যে অনন্ত পারং কিল শব্দশাস্ত্রং তথা আয়ু বহবস্ব বিঘ্না যৎসারভূতং তদুপাসনীয়ং হংসৈ যথা ক্ষীরম অম্বুর মধ্যা। মানে অনন্ত পাৰংগিল শব্দশাস্ত্ৰ, শব্দশাস্ত্ৰ অনন্ত, জ্ঞান অনন্ত, তাক কেতিয়াও শেষ কৰিব নোৱাৰি। সেয়ে হাঁহে যেনেকৈ গাখীৰ আৰু পানীৰ পৰা গাখীৰ ভাগ গ্ৰহণ কৰে, ঠিক তেনেকৈ আমিও তাৰ সাৰ অংশটোহে গ্ৰহণ কৰিম। তাৰমানে আমি গীতা শাস্ত্ৰৰ ইমান তাৰ বৃহৎ ব্যাখ্যা আছে যে আমি কৈ শেষ কৰিব নোৱাৰো। গতিকে আমি তাৰ সাৰ অংশহে আমি ক'বলৈ প্ৰয়াস কৰিম, আৰু তাত যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰিব। আৰু সেই এই ভগৱদ গীতা ভগৱন্ত পুৰুষৰ শ্ৰীমুখৰ বাক্য, যাক অৰ্জুনক উপদেশমূলক হিচাপে কৈছিলে, সেই তত্ত্বমূলক ব্যাখ্যা। আৰু গোবিন্দ মিশ্ৰ প্ৰভুৱে তেখেতৰ ভাষাত লিখিছে, এই গুহ গ্ৰন্থ গুহ অৰ্থ যেন মহোদধি, এ শুনিলে ধৰ্মাদি চতুৰ বৰ্গ হুৱে সিদ্ধি, গীতাক নিশ্চিত মনে অভ্যাসয় নৰ, নালাগে তাহাক আন শাস্ত্ৰ নিৰন্তৰ, সৰ্বশাস্ত্ৰ অৰ্থমথি লৈলা তাৰ সাৰ, বাহ্য ভাগে মানে তাৰ কৰি পৰিহাৰ, এহেনয় প্ৰকাৰে ভৈল গীতা শাস্ত্ৰ খান, সংসাৰত ৰণ গীতা মুক্তিৰ সোপান, যিটোজনে গীতাক শুনয় শ্ৰদ্ধা ভাৱে, কৃষ্ণে ভক্তি হুয়া সত্যে সত্যে গতি পাৱে, এ অৰ্থক নাজানে শ্ৰদ্ধা যুক্ত পাঠ কৰে, এ তথাপি জানিবা সিটো সংসাৰ কতৰে। অৰ্থ নাজানিলেও যদি পাঠ কৰে, তেতিয়াও তেওঁ সংসাৰৰ পৰা তাৰণৰ উপায় পায়। গীতা হৈছে জ্ঞানৰ সাগৰ, আস্তিক নাস্তিক কোনো কথা নাই, সকলোৱে গীতা গ্ৰহণীয়। সেই গীতাৰ মুখ্য বস্তুটো হৈছে কি, যে গীতা মানে কৃষ্ণৰ মুখেৰে কোৱা হৈছে যে কৃষ্ণস্তু ভগৱান স্বয়ং, যে কৃষ্ণ হৈছে ভগৱান। এই গীতা শাস্ত্ৰ যেতিয়া ভীষ্ম পৰ্বত, ব্যাসৰ সৃষ্ট মহাভাৰতত ভীষ্ম পৰ্বত, ভীম আৰু মানে পঞ্চপাণ্ডৱ আৰু কৌৰৱৰ মাজত যেতিয়া যুদ্ধ হৈছিলে, আৰু তেতিয়া যোগেশ্বৰ কৃষ্ণ ভগৱন্ত পুৰুষে অৰ্জুনক যি জ্ঞান দিছিলে, আৰু সেই জ্ঞানখিনি হৈছে ভগৱদ গীতা। এতিয়া আমাৰ প্ৰশ্ন হৈছে যে এই ভগৱদ গীতা বা মহাভাৰত, ই যি পঞ্চপাণ্ডৱৰ কথা কোৱা হৈছে, এই মহাভাৰত কেনেকৈ সৃষ্টি হ'ল তাৰ আমি কিছু কথা ক'বলৈ বিচাৰিছো। যে ব্যাসমুনি তেওঁ প্ৰথমতে মহাভাৰতৰ পৰিকল্পনা কৰিছিল, আৰু সেই মহাভাৰত পৰিকল্পনা কৰি তেওঁ ব্ৰহ্মাক ধ্যান কৰিছিল। ব্ৰহ্মাক ধ্যান কৰাত ব্ৰহ্মাই সন্তুষ্ট, তেওঁ ওচৰ পৰা আহিল, আৰু তেতিয়া তেওঁ সকলো কথা কওঁতে ক'লে কি, যে মই এজন মানে অনুবাদক, যি লিখি যাব পাৰে, চুটলিপি লিখি যাব পাৰে, তেনেকুৱা এজন মানুহ মই বিচাৰিছো। তেতিয়া ব্ৰহ্মাই গণপতি অৰ্থাৎ গণেশৰ কথা ক'লে। গণেশৰ কথা কওঁতে তেওঁ গণেশক যেতিয়া অনুৰোধ কৰিলে, গণেশক সেই অনুৰোধ মানি ল'লে, কিন্তু গণেশৰ এটা চৰ্ত দিলে যে মই কৈ যাওঁতে মোৰ কেতিয়াও ৰৈ যাব মই নোৱাৰিম। তেতিয়া ব্যাসেও ক'লে যে হ'ব, মোৰ কোনো কথা নাই, মই কৈ যাওঁ, কিন্তু তোমাক এটা মই কথা কৈছো, মই কৈ যাওঁতে তুমি অৰ্থটো বুজিয়ে লিখিব লাগিব, অৰ্থ নুবুজাকে তুমি লিখিব নোৱাৰিবা।
যেতিয়া তেওঁ কৈ যাওঁতে যিবিলাক দুৰ্বোধ্য যিবিলাক শ্লোক দিয়ে সেই শ্লোকবিলাক মানে গণেশ থমকি ৰ'বলগীয়া হয় আৰু তেতিয়া তেওঁ আকৌ নতুন শ্লোক আৰম্ভ কৰে। এনেকেই মহাভাৰতখন সৃষ্টি কৰিলে। আৰু সেই মহাভাৰত সৃষ্টি কৰাৰ পিছত সেয়া নাৰদ মুনিয়ে দেৱতাসকলক ক'লে বা সেইখন মহাভাৰতকে তাৰপিছত ব্যাসে তেওঁৰ পুত্ৰ শুকদেৱক ক'লে, শুকদেৱে আকৌ ঠিক তেনেকৈ তেওঁৰ শিষ্য বৈশম্পায়নক ক'লে, বৈশম্পায়নে জন্মজয়ক ক'লে, তাৰপিছত আকৌ সৌনিক প্ৰভৃতি যিসকল ঋষি আছিল সেইসকলে গম পালে, তাৰপিছত তেওঁলোকৰ নেতৃত্ব দিয়া গুৰু সুতক গোটেইখিনি কথা বৈশম্পায়নে কোৱাৰ দৰে গোটেইখিনি সুতে পালে আৰু তাৰপিছত সুতেই পিছত সকলো প্ৰকাশ কৰিলে মহাভাৰতৰ সকলো কথা জনসমাজত লাহে লাহে প্ৰকাশিত হ'ল। এতিয়া হ'ল আমি দ্বিতীয় প্ৰশ্নটো আহিল যে এই ঘটনাটো কি, মহাভাৰতৰ ঘটনাটো ক'ৰ পৰা আৰম্ভ হৈছে। সেইটোৰ আগবিচাৰি গ'লে আমি পাম যে শান্তনু ৰজা আছিল হস্তিনাপুৰৰ ৰজা আৰু শান্তনু ৰজাই বিয়া কৰিছিলে দুগৰাকী, এগৰাকী গংগা আৰু এগৰাকী সত্যৱতী। গংগাৰ পিতেকে আছিলে ভীষ্ম আৰু সত্যৱতীৰ পিতেক আছিলে চিত্ৰবিজয় আৰু বিচিত্ৰ বিজয়। চিত্ৰবিজয় যেতিয়া সৰুতে ঢুকাইছে গতিকে বিচিত্ৰ বিজয়লৈ বিয়া পতা হ'ল অম্বিকা আৰু অম্বালিকা। এতিয়া অম্বিকাৰ গৰ্ভত জন্ম হ'ল ধৃতৰাষ্ট্ৰ আৰু অম্বালিকাৰ গৰ্ভত জন্ম হ'ল পাণ্ডু। ধৃতৰাষ্ট্ৰ 100টা পুত্ৰ, সেই হৈছে কৌৰৱ, আৰু মানে পাণ্ডুৰ 5জন পুত্ৰ, সেই হৈছে পাণ্ডৱ। গতিকে কৌৰৱ আৰু পাণ্ডৱৰ কথাটো আমি তেনেকৈ পালোঁ। তাৰপিছত এই তেওঁলোকক হস্তিনাপুৰ আৰু ইন্দ্ৰপ্ৰস্থ এই দুখন ৰাজ্য ভগাই দিয়া হৈছিল। এখনত হস্তিনাপুৰত দুৰ্যোধন মানে ধৃতৰাষ্ট্ৰ জন্মান্ধ, গতিকে ধৃতৰাষ্ট্ৰৰ পিতেক দুৰ্যোধন এখন ৰাজ্যৰ ৰজা আৰু ইফালে যুধিষ্ঠিৰ ইন্দ্ৰপ্ৰস্থৰ ৰজা। কিন্তু দৈৱৰ দুৰ্বিক্ৰমত কি হ'ল, শকুনিৰ পাকচক্ৰত গৈ পেলাই পঞ্চপাণ্ডৱে বনবাস খাটিবলগীয়া হ'ল 12 বছৰ, এবছৰ অজ্ঞাতবাস খাটিবলগীয়া হ'ল। আকৌ সেই বনবাসৰ পৰা ঘূৰি আহি পুনৰ যেতিয়া পায় তেওঁলোকৰ নিজৰ সা সম্পত্তি বিচাৰিলে, তেতিয়া দুৰ্যোধনে সেই সম্পত্তি দিবলৈ ইচ্ছা নকৰিলে আৰু ভগৱান কৃষ্ণ মধ্যস্থতা কৰি সেইটো আনিব নোৱাৰিলে আৰু সদৌভাৱত সেই যুদ্ধৰ আৰম্ভ হ'ল। আৰু এই হৈছে মহাভাৰতৰ যুদ্ধৰ পৰ্বতীৰ কথা, ভীষ্ম পৰ্বতী। এতিয়া আমি আহোঁ মূল গীতা শাস্ত্ৰলৈ। বিষাদ যোগ। ধৰ্মক্ষেত্রে কুরুক্ষেত্রে সমবেতা যুযুৎসব মামকা পাণ্ডবাসৈব কিং কুর্বতু সঞ্জয়। দৃষ্টা তু পাণ্ডবানীকং বৈহম দুর্যোধন তদা আচার্যমুপসংগম্য রাজা বর্ষণং অব্রবীৎ। পশ্যেতান পাণ্ডুপুত্রানাং আচার্যমহিতিং সুমুং বুরহাং দ্রুপদপুত্রেণ তব শিষ্যেন ধীমতা। অত্র শূরা মহাঈশুআশা ভীমার্জুন সমায়ুধি যুযুধানো বিরাটস্য দ্রুপদস্য মহারথ। ধৃষ্টকেতুশকীটান কাশীরাজস্য বীর্যবান পুরুজিত কুন্তীভুজস্য শৈব্যস্য নরপুঙ্গবম। যুধামন্যস্য বিক্রান্ত উত্তমৌজাস্য বীর্যবান সুভদ্রো দ্রুপাদেয়াস্য সর্ব এব মহারথা। अस्माकं तु विशिष्टा एतान् निर्बुधदिजोत्तम नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमीते। भवान् भीष्मस्य कर्णस्य कृपस्य समितिञ्जय अश्वत्थामा विकर्णस्य शृङ्गदत्ति जयद्रथ। अन्य स बहवासुरा मदर्थे त्यक्तजीविता नानाशस्त्रपहरणा सर्वे युद्ध विशारदा। अपजातं तदस्माकं बलं भीष्माभिरक्षितं पर्याप्तं तु इदं एतेषां बलं ভীমাভিৰক্ষিতম। এতিয়া প্ৰথম শ্লোকলৈ আহোঁ।
যে ধৰ্মক্ষেত্ৰী কুৰুক্ষেত্ৰী সমবেতা যুজোৎসৱ মামকা পাণ্ডৱাসৈব্য কিং কুৰুবতু ৰাজ্য। ধৃতৰাষ্ট্ৰই ক'লে, হে সঞ্জয়, যুদ্ধ কৰাৰ মানসৰে তীৰ্থভূমি কুৰুক্ষেত্ৰ সমবেত হোৱাৰ পাছত মোৰ পুত্ৰসকলে আৰু পাণ্ডুৰ পুত্ৰসকলে কি কৰিলে? দৃষ্টাতু পাণ্ডৱানীকং বুঢ়িহম দুৰ্যোধন তদা আচাৰ্যম উপসংগম্য ৰাজা বচনং অব্ৰবীত। পাণ্ডৱ সৈন্যসকলক বেহু ৰচনা কৰি যুদ্ধৰ কাৰণে প্ৰস্তুত হৈ থকা দেখি ৰজা দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ কি ক'লে শুনিলে? পশ্য এতান পাণ্ডুপুত্ৰানাং আচাৰ্যমহিতিং বুঢ়াং দ্ৰুপদপুত্ৰেণ তব শিষ্যেণ ধীমতা। হে গুৰুদেৱ, আপোনাৰ শিষ্য বুদ্ধিমান দ্ৰুপদৰ পুত্ৰই নিপুণভাৱে সজাই তোলা পাণ্ডুপুত্ৰসকলৰ বিশাল সৈন্যবাহিনীক আপুনি লক্ষ্য কৰক। সেইটো দুৰ্যোধনে দ্ৰোণাচাৰ্যক ক'লে। অত্ৰ শূৰা মহাইষু আশা ভীমাৰ্জুন সমায়ুধি যযুধানু বিৰাটস্য দ্ৰৌপদস্য মহাৰথ। এই সৈন্যবাহিনীটো যুদ্ধ কৰাৰ বিষয়ত ভীম আৰু অৰ্জুনৰ সৈতে সমান বলি শক্তিশালী ধনুৰ্ধৰ বীৰসকল আছে, যেনে যুযুধান, বিৰাট, এইসকল মহান যোদ্ধা দ্ৰুপদ ৰজা আছে। আৰু কোন কোন আছে? ধৃষ্টকেতু চেকিতান কাপিৰাজস্য বীৰ্যৱান পুৰুজিত কুন্তি ভোজস্য শৈবস্য নৰপুঙ্গম। ধৃষ্টকেতু আছে, চেকিতান আছে, কাশীৰাজ আছে, পৰম বিক্ৰমশালী কুন্তিভোজ আছে, শৈব্য আছে। এইদৰে মনুষ্যৰ ভিতৰত যি অগ্ৰগণ্য ৰজাসকল তাত আছে। অস্মাকংতু বিশিষ্ট জেতান নিৰ্বুধ দ্বিজত্তম নায়কা মম সৈন্যস্য সংজ্ঞাৰ্থতান ব্ৰব্ৰীমীতে। আৰু আমাৰো ঠিক তেনেকে সেই দ্বিজোত্তম, সেই শ্ৰেষ্ঠ মুনি দ্ৰোণাচাৰ্যক কৈছে যে আমাৰো তেনেকুৱা বীৰসকল আছে। যেনে কোন আছে? ভৱান, আপুনি স্বয়ং আছে, আপোনাৰ দ্ৰোণাচাৰ্যকে কৈছে ভৱান। ভীমস্য কৰ্ণস্য কৃপস্য সমিতঞ্জয়, যে ভীম আছে, কৰ্ণ আছে, কৃপাচাৰ্য আছে, যুদ্ধত জয় কৰিব পৰাজয় নোহোৱা বীৰ। অশ্বত্থামা আছে, বিকৰ্ণ আছে, সৌমদত্তী আছে, সৌমদত্তীৰ পুত্ৰ ভূৰিশ্ৰৱা আছে, জয়দ্ৰথ আছে, এইসকল বীৰ আছে। আৰু কি কৈছে যে অন্যৈষ বহৱ সুৰা মদৰ্থী তপ্ত জীৱিতা। আৰু এনেকুৱা বহুতো বীৰ আছে মোৰ কাৰণে জীৱন দিব পৰা। নানা শাস্ত্ৰ প্ৰহাৰ আছে সৰ্বী যুদ্ধ বিচাৰতা। আৰু সকলো অস্ত্ৰ প্ৰহাৰ কৰিব পৰা তেনেকুৱা বীৰো আৰু আমাৰ আছে। অপৰ্যাপ্তং তদস্মাকং বলং ভীষ্মাভিৰক্ষিতং পৰ্যাপ্তং তু ইদং এতেষাং বলং ভীমাভিৰক্ষিতং। যে ভীষ্মৰ ৰক্ষিত যিসকল সৈন্য সামন্ত আছে সেইবিলাক কিন্তু সংখ্যাত আমাৰ বহুত বেছি, আৰু ভীমৰ দ্বাৰা ৰক্ষিত সৈন্য সামন্ত আমাৰ তুলনাত কম। পৰ্যাপ্তং তু ইদং এতেষাং বলং ভীমাভিৰক্ষিতং, ভীমৰ দ্বাৰা ৰক্ষিত হোৱা যিখিনি সেইখিনি সংখ্যাটো কম। এতিয়া আমি আহোঁ আমাৰ গোবিন্দ মিশ্ৰৰ শাস্ত্ৰ প্ৰভুৱে কি কৈছে। এই ধৃতৰাষ্ট্ৰ বদতি শুনিও সঞ্জয় কুৰু পাণ্ডৱৰ যুদ্ধ ভৈলা কেন নয়। ভীষ্মই আদি কৰি সবে মহাৰথীগণ কহা কোনে কেন মতে কহিলে কৰণ। সঞ্জয় বদতি শুনি উক মহাৰাই দুয়ো সেনা কুৰুক্ষেত্ৰে ভৈলাই কথাই। চক্ৰবেহু পাতিলে কৌৰৱ সকল সেনাৰ শবদে পৃথি কৰে তলবল। পাতিলা সংকট বেহু পাণ্ডুৰতনয় যেন সূৰ্য কৰাহু গ্ৰাহিবে খোজয়। হেন দেখি তান পুত্ৰ ৰাজা দুৰ্যোধন দ্ৰোণৰ সমীপ শীঘ্ৰে কৰিলা গমন। নমস্কাৰ কৰি বোলে শুনা ভগৱান
পাণ্ডৱৰ বেহুখান দেখাকে নথান বৰ ভীম ভীম অৰ্জুন সমান শিখণ্ডী সাত্যকী ধৃষ্ট কেতু যুধান এ ৰাম দ্ৰুপদ বিৰাট কাশী ৰাজ ধৃষ্ট দম্ন শৈব্য পুৰুজিত কুন্তি ভুজয় ভীমন্য বিজয় বিক্ৰান্ত পাৰি জাত সিন্ধুপতি সুবেগ উত্তম নীল সুভদ্ৰ সুমতি কৈকে আদি যুধামন্য সাৰংগ কুধি প্ৰতিবিন্ধ আদি পঞ্চ পুত্ৰ দ্ৰৌপদী অতিৰথী মহাৰথী কটু অৰ্ধৰথী তাহাৰ লক্ষণ কহু শুনা মহামতী একে একে ৰথে উঠি কৰয় সংগ্ৰাম নিশ্চয় জানিব তাৰ অৰ্ধৰথী নাম হাজাৰ এক ৰথে কৰে ৰণ মহাৰথী বুলিয়া কহয় সৰ্বজন। এতিয়া কথা হ'ল সেই একেখিনি কথাই আমাৰ গোবিন্দ মিশ্ৰই আমাৰ গীতা শাস্ত্ৰ সেই একেখিনি কথাই আমি পাইছোঁ যে এইখিনি বীৰ যিখিনি কৌৰৱৰ পক্ষত আৰু পাণ্ডৱৰ পক্ষত থকা বীৰখিনি কথা ইয়াত কোৱা হৈছে। আৰু সুদূৰ শেষত আমি এটা কথা ক'বলৈ বিচাৰিছোঁ যে এই গীতা শাস্ত্ৰ ভাগৰ মুখ্য বস্তু এটাই মই আগৰ কথাটো কৈছোঁ যে কৃষ্ণস্তু ভগৱান স্বয়ং, যে ভগৱান কৃষ্ণই হৈছে মাত্ৰ ইয়াৰ মূল বস্তু বা কৃষ্ণই যে ভগৱান সেইটোকে ইয়াত প্ৰতিপন্ন কৰিছে। গীতাত অৰ্জুনৰ মাধ্যমেৰে আমাৰ মানৱ সমাজলৈ দিয়া তত্ত্বমূলক যি জ্ঞান, যি জ্ঞানৰ দ্বাৰা ধৰ্ম অৰ্থ কাম মুখ্য সাধনাৰে মাজেৰে কেনেকৈ আমি ভগৱন্ত প্ৰভু লীন যাব পাৰোঁ সেইটো এই গীতা শাস্ত্ৰ দেখুৱাইছে। সত্য ৰজ তম প্ৰকৃতিৰ পৰা উদ্ভৱ হোৱা এই তিনি মাধ্যমৰ পৰা কেনেকৈ জীৱ উত্তৰণ ঘটি পৰমাত্মাত লীন যাব পাৰি এই বস্তুটো ভাগৱত গীতাত সোমাই আছে। কেনেকৈ অসূয়া অপ্ৰীতি হিংসা মনৰ পৰা দূৰ কৰি বিমল আনন্দ পাব পাৰি সেই বস্তুটো ভগৱত গীতাত পোৱা যাব। আৰু গীতাত আছে যে সৰ্বধৰ্মং পৰিত্যজ্য মামেকং শৰণং ব্ৰজ অহং ত্বং মোক্ষয়ামি মা শুচ। তাৰমানে সকলো ধৰ্ম যিবিলাক অনুষ্ঠান ত্যাগ কৰি তুমি মোৰ ওচৰলৈ আত্মাক মই তোমাক ৰক্ষা কৰিম। গতিকে ইয়াৰ এইটো মূল প্ৰতিপদ্য বিষয়। ইয়াত আৰু কথা আছে যে শৰীৰৰ স্বৰূপটো কি, ইন্দ্ৰিয়ৰ বৃত্তি কি, এইবিলাক কথা ইয়াত ধুনীয়াকৈ বুজোৱা আছে। অসূয়া অপ্ৰীতি হিংসা দেহ এইবিলাক আঁতৰাই বিমল আনন্দ যে পাব পাৰি এই বস্তুটো আমি ভগৱত গীতাৰ পৰা পাব পাৰোঁ। আৰু ইয়াৰ কিছুমান প্ৰতীকী অৰ্থ আছে, যেনে কৌৰৱটো হৈছে আসুৰিকতাৰ প্ৰাচুৰ্যতা, ঠিক তেনেদৰে পাণ্ডৱ হৈছে দৈব্য শক্তিৰ প্ৰাচুৰ্যতা, পাণ্ডু হৈছে পুণ্যৰ প্ৰতীক, আৰু কুন্তিক হৈছে কৰ্তব্যপৰায়ণতা, ঠিক যুধিষ্ঠিৰ হৈছে নিজৰ ভাৱত যি অটল যুধিষ্ঠিৰ, আৰু ভীম হৈছে আকাশদ্ৰী ভাৱ বা চিন্তন যিটো সেইটো হৈছে ভীম। আমাৰ নামঘৰতো আছে এ ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাবে, এই ভগৱন্ত ভজিয়া পৰম গতি পাৱে, ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাবে। অৰ্জুন হৈছে অনুৰাগৰ প্ৰতীক, ঠিক তেনেকৈ নকুল হৈছে নীতি নিয়ম ন্যায় তাৰ প্ৰতীক, আৰু সহদেৱ হৈছে সৎসংগৰ প্ৰতীক। এনেদৰে আমি পিছৰবিলাক ব্যাখ্যা আমি কৰিম পিছৰ ভিডিঅ'টিত। আৰু আজিলৈ আমি ইয়াক আৰু বেছি ক'বলৈ ইচ্ছা নকৰোঁ। আমি অহা ভিডিঅ'টিত আপোনালোকক উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ। আৰু আপোনালোকে চাই যদি ভাল পায় আপোনালোকে অনুষ্ঠানটি শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ইমানকৈ কৈ মোৰ আজি অনুষ্ঠান মই সামৰিছোঁ।